Hello everyone, Runima's Kitchen channel toলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকৰ ওচৰত বনাবলৈ লৈছো আটাৰ কেক। আপোনালোকে ইনষ্টেন্ট 15 মিনিটতে বনাই পেলাই খাব পাৰিব, চাহৰ লগতো পাৰিব, নহলে সৰু সৰু ল'ৰা ছোৱালী আপোনালোকৰ ঘৰত আছে যদি দিব পাৰিব টিফিনত। এয়া মই মেজাৰিং কাপেৰে 1 কাপ আটা ললো আৰু আধা কাপ পিচি লোৱা চেনি দিম, 1 চামুচ বেকিং পাউডাৰ দিম আৰু আধা চামুচ বেকিং সোডা দিম, খোৱা সোডা, আৰু 2-3 চামুচ মান তেল দিম আৰু পানী দি পেলাই ভালদৰে মিক্স কৰি লম যাতে অকনো গুটা নথাকে। ভালদৰে গুটা নথকাকৈ মিক্স কৰি লব। মোৰ ইয়াত সম্পূৰ্ণ মেজাৰিং কাপটোৰ 1 কাপ পানীৰ প্ৰয়োজন হ'ল। পানীটো আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব। এয়া মই ৰিফাইন তেল দিলোঁ 3 চামুচ। তাৰপিছত ভালদৰে মই মিক্স কৰি ল'ম। তেতিয়ালৈকে মই প্ৰেছাৰ কুকাৰটো 10 মিনিট মানৰ কাৰণে গৰম হ'বলৈ দি দিলোঁ। এয়া মোৰ বেটাৰ ৰেডি হৈ গ'ল। আজি মই দেখিছেনে কিহত বনাবলৈ লৈছোঁ। এনেধৰণে সৰু সৰুকৈ ইডলি ষ্টেণ্ডতো আপোনালোকে বনাই খাব পাৰে। মই এয়া ৰিফাইন অইল অকণ লৈ ল'লোঁ। তাৰপিছত ব্ৰাছ এডালৰ সহায়তে অকণ লগাই দিলোঁ। তাৰপিছত এই বেটাৰখিনি অকণমান এক্সট্ৰাকৈ মই লৈ ল'লোঁ। কিহৰ কাৰণে লৈছোঁ চাওকচোন। এই কোকো পাউডাৰ অকণমান ল'লোঁ, লৈ পেলাই ভালদৰে মিক্স কৰি ল'ম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব, তেতিয়া গম পাব মই কেনেধৰণে বনাইছোঁ। এয়া মই বেটাৰখিনি 1 চামুচকৈ দি ল'লোঁ। তাৰপিছত এয়া কোকো পাউডাৰ দিয়া বেটাৰখিনি এনেধৰণে দি দিলোঁ। আপোনালোকে চিম্পলকৈ কোকো পাউডাৰ নিদিয়াকৈ তেনেকৈ বনাই খাব পাৰিব। দুইটা ষ্টাইলত আপোনালোকে বনাই ট্ৰাই কৰিব। খাবলৈ খুবেই ভাল লাগে আৰু সৰু সৰু ল'ৰা ছোৱালীক দিলে তেওঁলোকেও খাই খুব ভাল পায়। এনেধৰণে মই এডাল টুথপিক ল'লোঁ, দি লৈ পেলাই আপোনালোকৰ যিটো ডিজাইন মন যায় তেনেধৰণে এনেকৈ এয়া মই এনেধৰণে টুথপিকডাল দি দিলোঁ। এনেকৈ মই বাকীকেইখন প্লেটো এখন এখনকৈ ৰেডি কৰি ল'ম। মই আজি কণীয়ে নিদিয়াকৈ আপোনালোকক বনাই দেখুৱাইছোঁ। আপোনালোকে যদি কণী দি পেলাই বনাব বিচাৰে তাতে 2টা কণী দি পেলাই এড কৰি ল'লেই হ'ব। এনেকৈ বনাই আপোনালোকে আবেলি চাহৰ লগত নহ'লে ল'ৰা ছোৱালীক টিফিনতো দিবচোন, তেওঁলোকে খাবলৈ খুবেই ভাল পাব। এয়া মোৰ গোটেইকেইখন প্লেট ৰেডি কৰি হৈ গ'ল। মই এতিয়া 15 মিনিটমান কাৰণে প্ৰেছাৰ কুকাৰত দি দিম। 15-20 মিনিটৰ ভিতৰতে হৈ যাব ৰেডি। দেখিছেনে এয়া মোৰ ৰেডি হৈ গ'ল। তাৰপিছত অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত এখন নাইফেৰে এনেধৰণে উলিয়াই ল'ম। কিমান ধুনীয়া হৈছে দেখিবলৈ দোকানৰ দৰে হোৱা নাইনে বাৰু। আজি যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।